কেমেৰাত বন্দী এক শিহৰণকাৰী দৃশ্য জুৰিয়াৰ সুতিৰ পাৰত শ্বাসৰুদ্ধকৰ পৰিৱেশ নৈ বুকুত শ ছাত্ৰ ছাত্ৰীৰ আৰ্তনাদ ৰাস্তাৰ অভাৱত এখন টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা জুৰিয়াৰ সুতিপাৰৰ একাংশ ছাত্ৰ ছাত্ৰীলৈ বিদ্যালয়লৈ যোৱাৰ পথত ঘটিল অকল্পনীয় ঘটনা প্ৰায় শতাধিক কণকণ ছাত্ৰ ছাত্ৰীৰ সৈতে নৈৰ বুকুত ডুব গ'ল নাওখন পাৰত উপস্থিত স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ হ'ল কণকণ ছাত্ৰ ছাত্ৰীসকল কেমেৰাত বন্দী উদ্ধাৰৰ সমগ্ৰ ঘটনা জুৰিয়াৰ পৰা তামিজুদ্দিনৰ ৰিপৰ্ট কাৰেণ্ট এণ্ড আছাম কেমেৰাত বন্দী এক শিহৰণকাৰী দৃশ্য জুৰিয়াৰ সুতিৰ পাৰত শ্বাসৰুদ্ধকৰ পৰিৱেশ নৈ বুকুত শ ছাত্ৰ ছাত্ৰীৰ আৰ্তনাদ ৰাস্তাৰ অভাৱত এখন টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা জুৰিয়াৰ সুতিপাৰৰ একাংশ ছাত্ৰ ছাত্ৰীলৈ বিদ্যালয়লৈ যোৱাৰ পথত ঘটিল অকল্পনীয় ঘটনা প্ৰায় শতাধিক কণকণ ছাত্ৰ ছাত্ৰীৰ সৈতে নৈৰ বুকুত ডুব গ'ল নাওখন পাৰত উপস্থিত স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ হ'ল কণকণ ছাত্ৰ ছাত্ৰীসকল কেমেৰাত বন্দী উদ্ধাৰৰ সমগ্ৰ ঘটনা জুৰিয়াৰ পৰা তামিজুদ্দিনৰ ৰিপৰ্ট কাৰেণ্ট এণ্ড আছাম কেমেৰাত বন্দী এক শিহৰণকাৰী দৃশ্য জুৰিয়াৰ সুতিৰ পাৰত শ্বাসৰুদ্ধকৰ পৰিৱেশ নৈ বুকুত শ ছাত্ৰ ছাত্ৰীৰ আৰ্তনাদ ৰাস্তাৰ অভাৱত এখন টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা জুৰিয়াৰ সুতিপাৰৰ একাংশ ছাত্ৰ ছাত্ৰীলৈ বিদ্যালয়লৈ যোৱাৰ পথত ঘটিল অকল্পনীয় ঘটনা প্ৰায় শতাধিক কণকণ ছাত্ৰ ছাত্ৰীৰ সৈতে নৈৰ বুকুত ডুব গ'ল নাওখন পাৰত উপস্থিত স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ হ'ল কণকণ ছাত্ৰ ছাত্ৰীসকল কেমেৰাত বন্দী উদ্ধাৰৰ সমগ্ৰ ঘটনা জুৰিয়াৰ পৰা তামিজুদ্দিনৰ ৰিপৰ্ট কাৰেণ্ট এণ্ড আছাম